নমস্কাৰ দয়াঙৰ জীয়ৰী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লৈ আহিছোঁ কেইযোৰমান চাদৰ মেখেলা ঘৰতে সহজ পদ্ধতিৰে বোৱা। প্ৰথমযোৰ হৈছে সেউজীয়া। কাপোৰযোৰ খুব সুন্দৰ। কাপোৰযোৰত সেউজীয়াত ৰঙা, বগা, কমলা ৰঙৰ বুটা বাছি দিয়া হৈছে। আগ অংশত এনেধৰণে পুলি ভাঙি দিয়া হৈছে ৰং মিলাই খুব সুন্দৰকৈ। কাপোৰযোৰৰ ছাইডত এনেধৰণে আঁচু নিদি বুটা বাছি দিয়া হৈছে। খুব সুন্দৰ বুটাবোৰৰ ৰঙো মিলাই দিয়া হৈছে। বুটাবোৰৰ মাজতো সৰু সৰুকৈ বুটা বাছি দিয়া হৈছে। খুব সুন্দৰ কাপোৰযোৰ, ভাল লাগে পিন্ধিবলৈও, খুব আৰামদায়ক হয় কাপোৰযোৰ। এখন মেখেলা, মেখেলাখনো একেধৰণৰ ফুল বচা হৈছে। আগত এনেধৰণে পুলি ভাঙি দিয়া হৈছে। কাপোৰযোৰ খুব ভাল পিন্ধিবলৈ আৰু আৰামদায়ক। আপোনালোকে এইযোৰ কাপোৰ বিয়ালৈও পিন্ধি যাব পাৰিব। কাপোৰযোৰ খুব ধুনীয়া, ভাল লাগে দেখিবলৈ। দ্বিতীয়যোৰ কাপোৰ ৰঙা ৰঙৰ। ৰঙাত কোলা আৰু গুণা দি সৰু সৰুকৈ বুটা বাছি দিয়া হৈছে। খুব সহজ বুটাবোৰ সাধাৰণভাৱে বচা হৈছে। সাধাৰণ একদম বুটাবোৰ। আগ অংশত এনেধৰণে পুলি ভাঙি দিয়া হৈছে। গোটেই কাপোৰযোৰতে সৰু সৰুকৈ বুটা বাছি দিয়া হৈছে আৰু মেখেলাখনো একেধৰণে বুটা বাছি দিয়া হৈছে। একেবাৰে সাধাৰণ কাপোৰযোৰ, কিন্তু পিন্ধিলে খুব ভাল লাগে। তৃতীয়যোৰ ভাটৌ ৰঙৰ। কাপোৰযোৰত ৰঙা আৰু জিকাফুলীয়া ডবোৱা মূৰত বচা বুটা বাছি দিয়া হৈছে। কাষত এনেধৰণে আঁচু দিয়া হৈছে মিহি মিহিকৈ। কাপোৰযোৰ খুব পিন্ধিবলৈ পাতল, আৰামদায়ক হয় পিন্ধিবলৈ কাপোৰযোৰ। মেখেলাখনৰো একেধৰণৰে হয়। একেধৰণৰ ফুল আৰু একেধৰণৰ আঁচু দিয়া হৈছে। আপোনালোকৰ যদি কাপোৰকেইযোৰ ভাল লাগিল তেনেহ'লে আপোনালোকে এনেধৰণে বৈ পিন্ধিব পাৰে। বুটাবোৰ বাচিবলৈও তেনেই সহজ আৰু পিন্ধিবলৈও বহুত ভাল হয়। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।